নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। সকলোকে ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো সদায় ডেইলি দিবই লাগে, সেইকাৰণে বনালোঁ। আৰু মোৰ বিশেষ ভাল নহয়, কি ক'ব আৰু। কালি বিয়া খাবলৈ গ'লোঁ, বিৰাট ডাঙৰ বিয়া, অফিচাৰ এজনৰ বিয়া খাবলৈ গ'লোঁ দুলীয়াজানত, লগৰ দুজনীমান লগত। লগৰজনী মানে তেহেঁতৰ মৃত্যু হয়। গ'লোঁ আৰু বিয়া খাবলৈ, বাতি চিট এটা লৈ বিয়া খাই আহিলোঁগৈ। বিয়া খাবলৈ গ'লোঁ, বিয়া খাবলৈ ওলালোঁ। মানুহজনে ক'লে মোলৈ বোলে জলকীয়া ভাজি অকণমান লৈ আহিবি দেই আহোঁতে। মই আৰু হ'ব আৰু বুলি কৈ গ'লোঁ আৰু বিয়া খাবলৈ। তাৰপিছত বিয়াত কেনেকুৱা মানুহ বিয়াত আৰু কি ক'ব, মই দেখাই নাই তেনেকুৱা মানুহ, আৰু এনেকুৱা বিয়াও খাই নাই পোৱা। কি ক'ব, গায়ক আহিছে, গোটেই ডাঙৰ ডাঙৰ মানুহ আহিছে, একেবাৰে আৰু ক'বলৈ বাকী নাই। ডাঙৰ ডাঙৰ প্ৰেজেণ্ট আনিছে। মই এতিয়া চিচা বাতিকেইটা লৈ গৈছোঁ, উলিয়াই দিবলৈও লাজৰ কথা হৈছে। তাৰপাছত তেহেঁতক কাম কৰা এটাক মাতিলোঁ, চিচা বাতিকেইটা সেই দিলোঁ আৰু দি পেলাই লগৰকেইজনীক কৈছোঁ বোলো ভাত কেইটামান খাই লওঁগৈ বৈ। লগৰকেইজনীয়ে ভাত নাখায় নহয়, একেবাৰে ফটো মৰাত ব্যস্ত হৈ গৈছে। ইফালে ফটো মাৰিছে, ইফালে ফটো মাৰিছে, একদম কিমান যে ফটোশ্বুট কৰিছে আৰু। ময়ো অকলে খাবলৈ বেয়া পাইছোঁ। এতিয়া নাহে আৰু এতিয়া কি কৰোঁ। এতিয়া মানুহজনেও কৈছে মোক জলকীয়া ভাজি অকণমান লৈ আহিবি বুলি। এতিয়া মই জলকীয়া ভাজি আনোঁ কেনেকৈ ভাত খাবলৈ নগ'লে। তাৰপাছতে আৰু ভাত চাত নাখালোঁৱে আৰু সিহঁতে, দেৰিও হৈছে। ইফালে মই চৰকাৰে দিয়া মহাগনি গছ দিছিলে নহয় আমাক গোটৰ ফালৰ পৰা, সেইজোপালৈ চিন্তা। এজোপাটো মৰিয়ে থাকিলে, নেবাচিলে। এজোপা বাচিলে, সেইজোপা আকৌ ভেটি থোৱা নাই, খাব বুলি চিন্তা। আকৌ ঘৰতো চিন্তা, ল'ৰাকেইটা এৰি থৈ আহিছোঁ। এতিয়া কি কৰোঁ, নাখাই নোপোৱা গুচি আহিলোঁ আৰু। সেইফালে বাছ নাপাম নহয়, দুলীয়াজানৰ পৰা আহিবলৈ আৰু বাছ। তাৰপিছত গুচি আহিলোঁ আৰু। মানুহজনে আৰু সোমাইছোঁ আৰু তেতিয়া কৈছে নহয় মোলৈ বোলে জলকীয়া ভাজি অকণ আনিবিনে। ৱাই, নিজেই ভাত খাবলৈ নাপালোঁ, ক'ৰ পৰা জলকীয়া ভাজি পাই বোলো। নানিলোঁ বুলি ক'লোঁ। আৰু তই বিয়া খাবলৈ গ'লি আৰু ভাত নোখোৱাকৈ আহিছনে সঁচাকৈ, তেনেকৈ বুলি কৈছে নহয় আৰু। তাৰপাছতে আৰু ক'ম আৰু নক'ব আৰু মানুহটোৱে আৰু তই বোলে ভালকৈ খাই আহিলি বোলে, মই বোলে জলকীয়া ভাজিহে অকণ আনিবলৈ কৈছিলোঁ বোলে নানিলি, তেনেকৈ কৈছে নহয়। এতিয়া কি কৰোঁ আৰু এখন আৰু হুলস্থুল আৰু। তাৰপাছতে আৰু কাপোৰ কানি খুলিলোঁ, ভাত পানী খোৱা নহ'লে আৰু একেবাৰে জলকীয়া ভাজি লাগে আৰু। তাৰপাছতে আৰু কি কৰিলোঁ, সেই বাৰী কলপচলা এটাকে আনি জলকীয়া ওচৰৰ দোকান এখনৰ পৰা, কেঁচা শাক বিকা দোকান এখন আছে, আনিলোঁগৈ। ব্ৰইলাৰ পেটুকে আনিলোঁ, ব্ৰইলাৰ পেটুৰ লগত কলপচলা আটাত জলকীয়া দি জলকীয়া ভাজি বনাই দিলোঁ। খা, মই বনাই দিছোঁ ঘৰতে বুলি, তেনেকৈ বুলি ক'লোঁ আৰু। তাৰপিছত ভাত পানী নাখালোঁ আৰু। এই বিয়া ঘৰতো ভাত খোৱা নহ'ল, ৰাতিও ভাত খোৱা নহ'ল আৰু। সেইখনেহে অশান্তি হ'ল আৰু কি ক'ব। তাৰপিছতে আৰু আজি এতিয়া সেই চৰকাৰে দিয়া গছজোপা ভেটিব লাগিব, নহ'লে আকৌ এখন খাই পেলাবলৈ বৰ দিগদাৰ হ'ব নহয়। কি ক'ব, বাৰে সেই আৰু গছপুলিটো ধৰি ফটো মাৰিব লাগে, নহ'লে আকৌ পইচাই নাপাম। চবেই পইচা পাব, পাছত আকৌ নেপালোঁ বুলি মানুহজনৰ লগত আকৌ কাজিয়াহে হ'ব আৰু। গছপুলিটোকে তই চাব নোৱাৰিলি নে বুলি ক'ব। সেইজোপা এতিয়া বচাই থ'ব লাগিব, সেইজোপা এতিয়া ভেটোংগৈ ব'লক, ভেটি লওঁ। সেইখনহে হৈছে আৰু মোৰ। এইজোপা গৰুৱে খাই দিব নহয়, মহাগনিজোপা। এইজোপা পুলিও ধুনীয়াকৈ ওলাইছে, এটাটো মৰিয়ে থাকিলে, দুটা পুলি দিছিলে, এটা ধুনীয়াকৈ হৈছে। এইটো বেৰি দিওঁ বুলি ভাবিছোঁ, নহ'লে পইচা নেপাম। পইচা দিয়া কথা আছে, কেহানিকে দিব চৰকাৰেহে জানে আৰু দেই। 10,000 পইচা দিয়া কথা আছে, চৰকাৰে কেহানিকে পইচা দিব। সেইকাৰণে এইজোপাকে মাৰি ফটো দিব লাগে নহয়। ছাগলীয়ে খাই পেলালে, যদি খাই পেলাই কেনেকৈ কি বুলি কয়
হেৰি দিব পাৰিম, ফটো মাৰি মাৰি দিব পাৰিম। সেইকাৰণে ধৰি নাচাওঁ, গৰু ছাগলী সোমাই এইজোপা খাই পেলাব। সেইকাৰণে এইজোপা মই বেৰি থওঁ। ইমানজোপা কৰিছোঁগৈ, পুলিটো নিচেই অকণমান দিছিলে, এইজোপা ইমানজোপা কৰিছোঁগৈ, পাত ওলাইছে, ছাগলীয়ে খাই পেলাব। আকৌ ফটো বোলে গছ পুলিটো ধৰি ধৰি ফটো মাৰি দে বুলি ক'ব, কেনেকৈ দিম? এইজোপা যদি খাই পেলাই দিব নোৱাৰিম নহয়। সেইকাৰণে পুলিটো ধুনীয়াকৈ ভেটি থওঁ। পুলিটো ভেটি থ'লে খাব নোৱাৰিম। দুটা পুতি এতিয়া মই এই বস্তাটো পিন্ধাই দিওঁ, এতিয়া ছাগলীয়ে খাব নোৱাৰিব। এনেকুৱা বুদ্ধি কৰিব লাগিব। এতিয়া এইজোপা বচাই থ'ব লাগিব, বচাই থ'ব লাগিব পইচা পাবলৈ, গম পালি? ধৰা সেইফালে টানি দিয়া, তললৈ টানি দিয়া। এইকেইটা এতিয়া এনেকৈ থ'ব লাগিব। এতিয়া এনেকৈ থৈ দিলে হৈ যাব, হয় নাই? এইখিনি অকণমান এতিয়া কাঁইট আছে, এইখিনি হৈ যাব। এতিয়া পুলিটো থাকক, নেপাম নহ'লে পইচা। মহাগনিজোপা ৰুই আহিলোঁ আৰু মহাগনিয়েই দিছেনে হাগনিয়েই দিছেনে আমাৰ হিমন্ত মামাই। সেইজোপা মৰিব লাগিলে আৰু সৰ্বনাশে আৰু। সেইজোপা এতিয়া বাচি থাকিব। খুটি 4টা পুতি সেই বস্তা এটা পিন্ধাই থৈ আহিছোঁ। সেইজোপালৈ মোৰ কালিৰ পৰা কম চিন্তা হৈ আছেনে মানুহজনী যে ঘৰত নাই, সেইকাৰণে সেইজোপা এতিয়া বাচি থাকিব। আৰু কালি ভাত পানী খোৱা নহ'লে আৰু আজি এতিয়া ভাতকেইটা বনাওঁগৈ, বনাই মেলি আৰু খাই লওঁ। গোটত আকৌ ফটো মাৰি থাকিব লাগে নহয় সেইজোপা, সেইকাৰণে সেইজোপাকে আৰু এতিয়া প্ৰথমতে ভেটি ল'লোঁ। গৰু ছাগলীও খাব, ল'ৰাও কথা নুশুনে। তেনেহ'লে আজি ভিডিঅ'টো সামৰি দিওঁ আৰু ময়ো ভাত বনাওঁগৈ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাই আছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, আজি বিদায় লৈছোঁ।